ডিষ্ট্ৰিক্ট ডিপিএফ অফিচত আহিছোঁ এইকাৰণে যে চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ মাদ্ৰাছাৰ টিচাৰসকলক লৈ আৰু আলেম ওলামাসকলক লৈ আলোচনা কৰিছে। ইহঁতৰ কিছু সমস্যা আছে বুলি আমাক জনাইছে যে যেনিবা মাটিৰ সমস্যা বা মাদ্ৰাছা স্কুলবিলাকৰ সমস্যা এইবিলাক কথা কৈছে আমাক জনাইছে। তো মই সেইটোৱে কৈছোঁ যে আপোনালোকক আমি সহায় কৰিব পাৰিম, আপোনালোকেও আমাক সহায় কৰক। চৰকাৰ অনা ক্ষেত্ৰত ইছলাম ধৰ্মীয় হিচাপে আপোনালোকে মাদ্ৰাছা হিচাপে হওক বা আলেম ওলামা হিচাপেই হওক যিমান পাৰে আমাক সহায় কৰক, আমিও সহায় কৰিম বুলি মই কথা দিছোঁ, কথা সেইটোৱেই। আৰু যিটো এনে বহি পেলাই মই অলপ আগত আলোচনা কৰিছিলোঁ, খুব ভাল, ইহঁতে আমাক ছাপৰ্ট কৰিব বুলি কৈছে। আমাৰ ইছলাম ধৰ্মীয় লোকসকলে যিমান দল সংগঠন আছে এই কোকৰাঝাৰ জিলা হওক চিৰাং জিলা হওক অৰ্থাৎ পজিটিভলি ইহঁতে 100% ছাপৰ্ট কৰিম বুলি আমাক কথা দিছে। এই হিচাপত চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ ৰিজাল্টটো ভাল হ'ব লাগে বিপিএফ দলত, খুব ভাল। কোকৰাঝাৰ আৰু চিৰাং মিলাই পেলাই 19টা চিট আছে, নহয় 19টা নহয়, 12 আৰু 7 কিমান হয় 19টাৰ ভিতৰত আমি 16টা চিট জিকি আছোঁ আজিৰ ৰিপৰ্টত। 19টাৰ ভিতৰত 16টা চিট জিকি আছোঁ আমি। কোকৰাঝাৰ 12টা, চিৰাং ডিষ্ট্ৰিক্টত 7টা। এইবোৰ মানে অভিযোগ কৰিছে যে আপুনি এই 5টা বছৰত এদিনৰ সাংসদত মানে এইবিলাক কিয় লাগে? আমাৰ অপজিশ্যনৰ লিডাৰ ডেৰাচাৰো মই দিছে, মোৰ লগত কি কথা? আমাৰ দলৰ বিশেষ দলৰ হৈ পেলাই নেতা পাতিছোঁ আমি, অপজিশ্যন লিডাৰ পাতিছোঁ, সি থাকিছে, ইয়াৰ লগত কি কথা? কাম কৰক না, মই যোৱা নোযোৱা এইটো কি হিচাপ লৈ আছে সি? আপোনালোকে এটা অভিযোগ কৰিছে যে প্ৰমোদ বৰাই বহিৰাগত ঠিকাদাৰ আনি কাম চলাই আছিল। বাহিৰৰ পৰা কালি প্ৰমোদ বৰাই কৈছে যে হাগ্ৰামাৰ দিনত দুগুণ বেছি মানে বাহিৰৰ পৰা ঠিকাদাৰ আনি আপুনি কাম কৰিছে। এসপ্তাহ সংবাদ মেল দিব আপোনালোকৰ বিৰুদ্ধে। প্ৰমোদ চাম্বা আমাৰ তোমাৰ ক'ত বাহিৰৰ কণ্ট্ৰেক্টাৰ দেখিছে সি? এই প্ৰমোদ আপোনাৰ ইউপিপিএলৰ MCLA ৰিজাইন দিছে, খেল আছে না নাই? চাবা ৰুলিং পাৰ্টিৰ MCLA ৰিজাইন দিয়ে নেকি? তাৰমানে অৰ্থটো কি? কাম কৰিব পৰা নাই, সি একো কৰিব পৰা নাই, দলটো ৰাখিব পৰা নাই। ৰুলিং গভৰ্ণমেণ্টৰ MCLA ৰিজাইন দিয়া মানে আৰু কি লাগে? আৰু আহিব নাই, আমাৰ লগত আহা নাহা এইটো বেলেগ কথা, কিন্তু ৰুলিং গভৰ্ণমেণ্টৰ MCLA UPPL প্ৰেজেণ্ট গভৰ্ণমেণ্ট চলাই আছে, ইয়াৰ MCLAটো যদি ৰিজাইন দিয়ে এইটোতো বিৰাট ডেঞ্জাৰ, তাৰমানে বিৰাট ভিতৰত হৈছে কিবা একটা কেলেংকাৰী। বিজেপিয়ে চিৰাঙত 7টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু পুনৰ নাই, আপোনালোকে চাওক, কংগ্ৰেছো আহিব, বিজেপিও আহিব, UDFও আহিব, UPPLও কৰিব। আমিওতো বহি থকা নাই, আমিওতো আজি চিৰাঙত আহিছে, অহাকালি গোসাইগাঁও যাব, নেক্সট দিনা ভোটাৰগুৰি যাব। এনেকুৱা প্ৰত্যেকটা দলৰ কৰ্তব্য এইটোৱে নিজৰ দলটো কেনেকৈ মজবুত কৰিব পাৰে আৰু আগন্তুক BTC নিৰ্বাচনত কোন দলে বেছি পাব ইয়াৰ কাৰণে চবে চেষ্টাত থাকিব। কংগ্ৰেছৰ চেষ্টাত আছে, বিজেপিও চেষ্টাত আছে, UPPLৰ চেষ্টা আছে, কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই 1 নম্বৰত BPF আছে। আজিৰ তাৰিখত নিৰ্বাচন ওচৰ চাপি আহিছে যিমানে সিমানে দেখিবলৈ পোৱা গৈছে UPPL আৰু বিজেপিৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈছে। এইটো ইহঁতৰ কথা, মই এইবিলাক একো নকওঁ। কিং কোন আৰু কিং মেকাৰ কোন? ইয়াত কিং মেকাৰ চেকাৰ নাই, 1 নম্বৰ এবছলুট BPF কৰিব। কিয় কিং মেকাৰ লাগে? ইয়াত কিং মেকাৰ কিয় লাগে? BTCত BPF অকলে মানে আপুনি কিং তাৰমানে দিয়া বৰ্তমান। ঠিক আছে, থেংক ইউ।